নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মোৰ বহুত ভাল মানে বহুতেই ভাল, তাৰমানে ক'ব নোৱাৰি ইমানেই ভাল। মোৰ আজি ইমানেই ভাল তাৰমানে ক'ব নোৱাৰি ইমানেই ভাল। আজি মোৰ ইউটিউব চেনেল মানে 1000 ছাবস্ক্ৰাইব সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল। আজি আপোনালোকৰ কৃপাত মোৰ 1000 ছাবস্ক্ৰাইব সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল। আপোনালোকৰ আশীৰ্বাদে 1000 ছাবস্ক্ৰাইব সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল। মোৰ আজি চেনেলটো আপোনালোকে মোৰ চেনেলটো ইমানেই আগবঢ়াইছে সঁচাই মোক নথৈ আনন্দ, তাৰমানে নথৈ আনন্দ হৈছোঁ। বহুত ভাল লাগিছে মনটো আজি বহুত ভাল হৈছে। আজি মই কিবা এটা কচোন জোনৰ কেনেকুৱা লাগিছে? আজি ভাল লাগিছে আজি বহুত ভাল লাগিছে ন? আজি ইমান দিন খাটি আজি 1000 ছাবস্ক্ৰাইব সম্পূৰ্ণ ক্লিয়াৰ কৰিছোঁ আৰু আপোনালোকৰ কৃপাত ইমানেই ভাল লাগিছে ক'ব নোৱাৰোঁ তাৰমানে ইমান ভাল লাগিছে। আৰু এটা খবৰ নহয়, আপোনালোকে গম পায় নাই বাৰু? আজি আমাৰ ঘৰত কাৰেণ্ট নাই। আপোনালোকৰ কাৰেণ্টটো আছে আৰু মিটাৰত আহি আছে কাৰেণ্টটো। চাওক এইফালে কাৰেণ্টটো মিটাৰত আহি আছে, কাৰেণ্টটো এইফালে মিটাৰত আহি আছে কাৰেণ্টটো। এইফালে বহুতলৈ কাৰেণ্ট নাই। আপোনালোকৰ কাৰ এনেকুৱা হয় বাৰু কমেণ্ট কৰি জনাবচোন, কাৰ এনেকুৱা হৈছে। কাৰেণ্টটো মানে মিটাৰলৈ আহিছে, মানে কাৰেণ্টটো বৰ্ডলৈ নাই যোৱা। এই অফিচৰ পৰা কাৰেণ্টটো কি হৈছে এই ডিজিটেল মিটাৰ খোৱাৰ পাছত এনেকুৱা হৈছে নে কাৰেণ্টবোৰ? যিবোৰ এতিয়া ৰিচাৰ্জ কৰা মিটাৰ আহিলে, সেই ৰিচাৰ্জ কৰা মিটাৰটোৰ পৰা খেল এনেকুৱা কৰিলে। যেতিয়ালৈকে বিলটো থাকিব সিমান দিনলৈকে কাৰেণ্টটো আহিব, আৰু যেতিয়াৰ পৰা বিলটো খতম হৈ যাব তেতিয়া কাৰেণ্টটো নাহে। মানে অকল মিটাৰলৈ আহিব আৰু এই কাৰেণ্টটো বৰ্ডলৈ নাযায়। বৰ্ডৰ কানেকশ্যন নাই, অকল মিটাৰ কানেকশ্যন হ'ব। সেইবাবে মোৰ আজি সেইফালে ফূৰ্তি হ'লে কিয় বাৰু, এইফালে টেনশ্যন। এইফালে আকৌ ৰিচাৰ্জ ভৰাবলৈ, ৰিচাৰ্জ ভৰালে মোৰ ৰাতি লাইটবোৰ জ্বলিব। ৰাতি লাইট জ্বলালেহে মই আকৌ লাইট জ্বলিলে ৰাতি ল'ৰা ছোৱালী কিতাপ পঢ়িব পাৰিব, আৰু মই মোবাইল চাৰ্জ দিব পাৰিম। সকলো ঘৰতো মোবাইল চাৰ্জ দিব পাৰিব সকলোৱে। সেইটো এটা দুখ আছে। এইফালে ভাল লাগিব, এফালে বেয়া, হয় না গাইজ? এইখন কিখন উলিয়াইছে, ৰিচাৰ্জ কৰা মিটাৰ উলিয়াই দিছে যে চেল্লা হাৰামিহঁত। কিখন কৰিছে এখন এনেকুৱা। যোন কেলে এনেকুৱা কৰিছে বাৰু? নহয় কচোন কিবা এটা দুখামান কৈ দে সিহঁতক বাৰুকে। হে দেই, আমি দিন হাজিৰা কৰি দিনে খোৱা মানুহবোৰ যদি ৰিচাৰ্জ ভৰাওঁ, এইফালে মিটাৰত যদি ৰিচাৰ্জ কৰোঁ, এইফালে মোবাইলৰ ৰিচাৰ্জ, ল'ৰা টিউশ্যনৰ ফিজ, এটা মানুহে কিমান কমনি কৰি খাম বাৰু? আপোনালোকে নিজে ভাবকচোন। আপোনালোকে হয় নে কথাটো মোক একদম ক'বচোন, কথাটো দেই হয় নহয়, এই কথা যুক্তিক হয় নে নহয়? এইফালে চাওক আপোনালোকে, এই মোবাইলৰ ৰিচাৰ্জত যাব 300 টকা, এইফালে যদি মিটাৰত ভৰাং যদি 300 টকা, ল'ৰা টিউশ্যনত দিওঁ যদি টিউশ্যনত ফিজ দিওঁ যদি 600-700 টকা, ঘৰ তেল নিমখ চলোঁ আনো, তেতিয়াহ'লে ভাবি চাওক এজন মানুহে কিমান উলিয়াম বাৰু? আপোনালোকে নিজে ভাবকচোন, এজন মানুহে কিমান কৰি উলিয়াম বাৰু? কিমান কষ্ট কৰিম বাৰু? হয় নাই গাইজ? আপোনালোকে ভাবকচোন, কথা হয় নে নহয়? প্ৰকৃত ভালদৰে চিন্তা কৰি পেলাই ভাবিব দেই, হয় নে কথা হয় নহয়? আজি তাক হ'ল কি কাৰেণ্টটো আজি ৰিচাৰ্জে শেষ কৰিলে। কাৰেণ্ট শেষ হ'লে আকৌ ৰিচাৰ্জ ভৰাবলৈ এইটো লাগিব নে? এইটো মহাত্মা গান্ধী টপাক লাগিব। এতিয়া টপাক পালেহে ৰিচাৰ্জ ভৰাব পাৰিম। আৰুনো কি কৰিম হয় নাই বাৰু? আপোনালোকে বহুত আগুৱাই দিলে আৰু বহুত মৰম চেনেহ দিলে। সেইবাবে আপোনালোকৰ মৰম চেনেহৰ ওপৰত মই ইমানখিনি আজি আগবাঢ়ি যাব পাৰিছোঁ। আৰু যাতে আগলৈও যাতে এনেকৈ আগবঢ়াই দিয়ে আপোনালোকক মই মোৰ চেনেলটো নথৈ আনন্দ হ'ম। আৰু ইয়াতকৈ ক'বলৈ নাই তাৰমানে মোৰ সঁচাই বহুত ভাল লাগিছে। ঠিক আছে, যদি মোৰ ভিডিঅ'টো ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।